हेलो गाइस मोर अन्य এটা মিনি ব্লগলৈ আটাইকে স্বাগতম জনাইছো। আজি আছো মই 3 নম্বৰ বৰ্জনা ঘৰত। তেওঁলোকৰ আজি নঘৰ লোৱা নিয়ম ভাগি কৰিছে, হেহে ভাবিলো মইও ভিডিও অলপ কৰি থওঁ। এয়া ভকতসকলে নাম কীৰ্তন কৰি আছে। এয়া গোপিনী খুৰীদেউহঁতো বহি আছে। এয়া হৈছে বৰ্জনা আৰু এইফালে হৈছে যা। এওঁলোকৰে ঘৰ লোৱা নিয়ম ভাগি কৰিছে আজি। আৰু এইফালে সকলোখিনি বহি আছে, কথা বতৰা পাতি আছে। আৰু এইফালে আমাৰ ভতিজা পোৱালিটো খেলি খেলি ভাগৰি পৰিছে গৰমতে, তো চকীত বহি আছে এয়া। আৰু এইফালেও বহি আছে সকলোখিনি। আৰু এইফালে ৰান্ধনি হালৰ ফালে এয়া বনি আছে, লাহে লাহে মাছ ফ্ৰাই হৈ গৈছে অলৰেডি। আৰু কিনো বনি আছে এয়া চাওকচোন। এইফালে মাছৰ মাথা জলকীয়াৰ ভাজিৰ কাৰণে। আজি গৰমটো যেনেকুৱাকৈ পৰিছে, ৰান্ধনিয়ে আজি পাই গৈছে মছলা। গৰম হ'লেও নহ'ব, উপায় নাই, তথাপিতো ৰান্ধনিয়ে বনাই খুৱাবই লাগিব আমাক। তো লাগি আছে এয়া। ভকতৰ নিয়ম হৈ গ'ল, এতিয়া মাহ প্ৰসাদ খাইছে। মোৰ ফালে মাহ প্ৰসাদ খাই বৰ ভাল লাগে দেই। কাৰ কাৰ প্ৰিয় জনাবলৈ নাপাহৰিবচোন। আৰু এইফালে হৈছে আমাৰ দাই শহুৰ, গতিকে তেওঁলোকে নাম কীৰ্তন কৰিলে ঘৰত একো খাই বৈ নাহে, সেই বুলিয়ে তেওঁলোকক জলপান দিয়া হৈছে। আৰু এইফালে ভকতসকলক অন্নমুঠি দিয়া হৈছে এয়া। আৰু ঘৰৰ গৃহস্থনীয়ে সেৱা ভাগি কৰি আছে। এইফালে আলহীবোৰক দি থকা হৈছে। তেওঁলোক যাবগৈ যিহেতুকে সোনকালে এইফালে খোৱা বোৱা ব্যৱস্থাটো কৰি দিয়া হৈছে। ৰাতি ভাগলৈ এয়া সকলোখিনি কাম বন কৰি আজৰি হৈ এয়া এফালে আমাৰ নাচত লাগি গৈছে ফূৰ্তি মেইন আমাৰ বাইদেউ। মোৰ মিনি ব্লগটো ইমানেই আছিল। কেনেকুৱা পালে চাই জনাবলৈ একদম নাপাহৰিব। যদিহে ভাল লাগিছে তেন্তে সকলোখিনি কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ তেন্তে আহিছোঁ দেই। ভালে থাকক, সুস্থ থাকক, ধন্যবাদ।